নমস্কাৰ ছাৰ, আপোনাৰ শিৱসাগৰ জয়সাগৰ কলেজত আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ এয়া অধ্যক্ষৰ চেয়াৰত দেখি পেলাই খুব ভাল লাগিছে আৰু খুব এজন খুব ভাল এজন মানে অধ্যক্ষ হিচাপে আমি জানো। ছাৰ, আপোনাৰ দুআষাৰ কওক। এই কলেজখন খুব ধুনীয়াকৈ আপুনি চলাই আছে, তাৰ বিষয়ে আপুনি দুআষাৰ কওক। প্ৰথমে নমস্কাৰ জনাইছোঁ সকলোকে। মই আচলতে শিৱসাগৰ কলেজৰ এজন ষ্টুডেণ্ট আছিলোঁ আৰু তাৰপিছত শিৱসাগৰ কলেজতে শিক্ষকতা কৰিলোঁ প্ৰায় 27 বছৰ, প্ৰায় 25 বছৰ মই শিক্ষকতা কৰিলোঁ। তাৰপিছত মই অধ্যক্ষ হিচাপে শিৱসাগৰ কলেজৰ অধ্যক্ষ হিচাপে মই বহিলোঁ আৰু অধ্যক্ষ হিচাপে বহাৰ পিছত কিছুমান মনত ইচ্ছা আছিল যে শিৱসাগৰ কলেজখন অসমৰ যিহেতু 8খন আগৰণুৱা কলেজ হয় যদিও আৰু আকৌ আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত চেষ্টা কৰি আহিছোঁ। শিৱসাগৰত যেতিয়া কোনো কলেজে A গ্ৰেড পাবলৈ সক্ষম হোৱা নাছিল, সেই সময়ত শিৱসাগৰ কলেজে A গ্ৰেড পাবলৈ সক্ষম হৈছিল, নাকৰ A গ্ৰেড পাবলৈ। আৰু A গ্ৰেড পোৱাৰ পিছত আমি শিৱসাগৰ কলেজে UGCৰ পৰা আমি অট'নমাছ কলেজ সন্মান আমি পালোঁ। অট'নমাছ সন্মান পোৱাৰ পিছত সৌভাগ্যক্ৰমে আমি শিৱসাগৰ কলেজে মহাৰাজা জয়ন্তী বৰ্ষ আমি উদযাপন কৰিলোঁ। মহাৰাজা জয়ন্তী বৰ্ষত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ উদ্বোধনী অনুষ্ঠানৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰ কলেজলৈ আহি শিৱসাগৰ কলেজক এখন ৰাজ্যিক পৰ্যায়ৰ উচ্চ মানদণ্ডৰ এখন ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। আৰু তাৰ ঠিক 2 বছৰৰ পিছতে শিৱসাগৰ কলেজ এখন শিৱসাগৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ল। আৰু আপগ্ৰেড কৰাৰ পিছত যথাক্ৰমে এখনো হৈ উঠিল। এখন হোৱাৰ পিছত আমি যোৱা 24 বৰ্ষৰ আগষ্টৰ 1 তাৰিখে আমাক VC আমাৰ ইউনিভাৰ্চিটিত এপইণ্ট কৰিলে। এপইণ্ট কৰাৰ পিছত আমাক ৰেজিষ্ট্ৰাৰ হিচাপে দায়িত্ব দিছে। আৰু VC ছাৰক এপইণ্ট কৰাৰ পিছত আমি আচলতে গতানুগতিক হিচাপে আমি চলাই নিবলৈ নিবিচাৰি শিৱসাগৰ কলেজখনক লগে লগে আমি ইউনিভাৰ্চিটি এখন হ'বৰ কাৰণে কি বস্তুখিনি দৰকাৰ সেই বস্তুখিনি আমি আচলতে আয়ত্ব কৰিবলৈ আমি চালোঁ। আৰু যিহেতু শিৱসাগৰ কলেজ এখন ইউনিভাৰ্চিটি হ'ল, শিৱসাগৰ কলেজে প্ৰমাণপত্ৰ দিব পাৰিব লাগিব। প্ৰমাণপত্ৰ দিব পাৰিবৰ কাৰণে UGCৰ পৰা 2F ৰিকগনিশ্যন আমি পাব লাগিব। আৰু সেই 2F ৰিকগনিশ্যনৰ কাৰণে আমি খুব জোৰদাৰ প্ৰচেষ্টা চলালোঁ আৰু সেইমতে আমি পালোঁ। আৰু এতিয়া আমি এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ ভিতৰত আমি সোমাবলৈ গৈছোঁ, য'ত নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ধুনীয়া প্লেটফৰ্ম পাব, খেলা ধূলা বা সাহিত্য সংস্কৃতিৰ কাৰণে এটা ধুনীয়া প্লেটফৰ্ম পাব। সেইখিনিও আমাৰ কাম যোৱাকালি আমাৰ প্ৰায় শেষ হৈছে। আৰু লগতে আমি যিহেতু নাকৰ A গ্ৰেড আমি পাই আছিলোঁ কলেজ হিচাপে, তাৰপিছত অট'নমাছ হিচাপেও আমাক A গ্ৰেড এক্সটেনশ্যন দিলে। আৰু আশা কৰিছোঁ এতিয়া ইউনিভাৰ্চিটি হিচাপেও আমাক A গ্ৰেড নাকে এক্সটেনশ্যন দিব। ধন্যবাদ। ধন্যবাদ ছাৰ, আপোনাৰ বহুমূলীয়া সময় মোক দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। খুব ধুনীয়াকৈ আপুনি কলেজখন চলাইছে আৰু খুব ধুনীয়াকৈ একদম পৰিপাতি ভাল লাগিছে। এয়া ধন্যবাদ ছাৰ।